কৰি আছে চেনি পাৰ লাই তাৰ দিছন কি চেনি পাই দাদা দিছ চেনি পাৰ লাই তাৰ পাৰ চাই দিছন তাৰমানে মানে য'ত বেমাৰ আছে ঔষধ পানী ছটিয়াইছো বেমাৰ ফিমি এনেকে ছটিয়ালে বেমাৰ ভাল হৈ যাব মই কৈছো বেমাৰ জেগাটা ফিমি চেপটা কিবা বেমাৰ আছে মোৰতো বহুত বেমাৰ বহুত বেমাৰ হৈছে মাছ মাংস পালে কিবাকে মাগুৰ মাছ 3টা পাইছো লগৰ এটা কামুৰি খাচী মাংস এপোৱা আনিছো পাততে যেনিবা সেই কণী 6টা দেখিলো আৰু লৈ যোৱাই ভাল ইমানবোৰ বস্তু একেদিনাখনে খাব না সদায় কিমান বজাৰ কৰি থাকিলো সলনিকে খাই থাকিব এইবোৰ আলু বেছ সমস্ত জগত এতিয়া আলুতে বিৰাজমান বোলে আও ধৰি আও ভালকে বিহুটো এবাৰ শেষ কৰি পেলালে যা ভাবিছিলো লগৰকেইটা মিলি পুৰা ধুমধামাই বিহুটো বনাই শেষ কৰি পেলালে এবাৰ বেমাৰে কিছুমান লক্ষণ আছে কিন্তু পাছে মোক কওকচোন মানে তোৰ সঘনাই ভোক লাগি থাকে আৰু তোৰ খোৱাৰ পাছত আকৌ কেইটামান খাবলৈ মন যায় আৰু সঘনাই উগাৰ আহি থাকে লিভাৰ এলাৰ্ম দি থাকে এনেকুৱাই লক্ষণবোৰ মিলিছে কি মিলিছে চব মিলিছে জেগাত পৰি গ'ল এবাৰ নাই বুজিছা চফা ভাল আছিল চাবলৈ অপৰকীয়া পিছে তুমি এই গৰম পানী খোৱা খাই কিনো নিচা লগা তুমিহে জনা দেই গৰম পানী খাই নিচা লগোৱা নাই গৰম পানী খাই ভাইৰাছ মাৰিছো মানে শুনা এই কৰোণা বেমাৰ অৰ্থাৎ COVID-19 যিটো তোমাৰ বীজাণু সেই বীজাণুটো যদি আমি গৰম পানী সঘনে খাই থাকো গৰম জুলীয়া পদাৰ্থ বস্তু খাই থাকো তেতিয়াহ'লে আমাৰ বেমাৰটো অৰ্থাৎ এই বীজাণুটো আমাৰ গাতে ধ্বংস হৈ যায় আৰু শুনা এই গৰম পানী খাই থকাৰ ফলত কি হয় আমাৰ ডিঙিত থকা বীজাণুবিলাক আমাৰ সেই মল মূত্ৰৰ দ্বাৰা বাহিৰলৈ ওলাই যায় সেইকাৰণে বুজিছা মই মদ খোৱা বাদ দিছো গৰম পানী খোৱা আৰম্ভ কৰিছো আৰু গৰম পানী খাওঁ মানে ধৰা আধা ঘণ্টা বা 45 মিনিটৰ মূৰে খোৱা আৰম্ভ কৰিছো আমাক এতিয়া মদে নবচাই বুজিছা আমাক এতিয়া গৰম পানীহে বচাব মই খাওঁ দিয়া বুজিছা বুজিলো এতিয়া 2টা বটল খালি আছে কোনো নাই থাকে তই কোনো নাই মোক কিয় কৈছে মই কি জানো চেনিটাইজেশ্যন কি চেনিটাইজেশ্যন মাৰিছে সেই মোহনে পানীত ঔষধ মিলাই কৰোণা খেদাই ফুৰিছে তাৰ মোৰটো কৰিছে হেল্ল' কোনে কৈছে হেল্ল' ভালকে শুনা নাই হেল্ল' কাৰ ফোন নাজানো ভাই
আজি দিনটো ইমান আননোন নাম্বাৰৰ পৰা ফোন আহি আছে মুখেৰে মাতো নিদিয়ে হেল্ল' দাঁত চেলাইছ কিয় লাগে না ক'ত বা লাগি থাকিব লাগে হেল্ল' কমল তোমাক মই যলৈ পঠিয়াইছিলো তাত কোনোবা সন্দেহজনক মানুহ দেখা পাইছা নেকি নাই ছাৰ ঠিক আছে তেওঁলোক তুমি ভালকৈ মন কৰিবা ছাৰ আমাৰ ইয়াতে এজন বেজ আছে আইনত চাই লুকাই থকা মানুহক ধৰি দিব পাৰি এতিয়া পুলিচে বেজৰ সহায় ল'ব ক'ৰ আছো তই ক'লা অকস্য কি বেয়া কথা ক'লো এইখনকে ভাঙিব লগা হৈছে এই দিনতে কি দৰ্জা মাৰি থোৱা চিষ্টেম কৰিছে তই দেখুৱাব বস্তু কি আছে গম নাপা ধুনীয়াকে মুৰ্গীয়ে চাকি জ্বলাব কি জ্বলালে মই নজ্বলালো চাকি জ্বলোৱা কি বৈজ্ঞানিক যুক্তিগাল আছে লাগিব মেট্ৰিকত কি ৰিজাল্ট তুমি মেট্ৰিকৰ কথা গম নাপা মেট্ৰিকত ডিষ্টিংশ্যন পোৱা কৰিছো ষ্টাৰ পোৱা কৰিছো ষ্টেণ্ড পোৱা কৰিছো লেটাৰ পোৱা কৰিছো এই হেট্ৰিকটো কি আছে এই তিনিটা লাগাতাৰ ফেইল মাৰিছে কেনেকুৱা ফেইল মাৰিছো ফেইল মাৰিছো তাতে বিজ্ঞানতে ফেইল মাৰিছো বিজ্ঞানত ফেইল কৰাতে বৈজ্ঞানিক যুক্তি লাগিব বোলে চাহ বনাই খাম খাওঁ চাহ চাহ বনাবলৈ নহয় ৰাইটা মানে এতিয়া কিবা নিজৰ নহয় কিন্তু চিন্তা কৰিব নালাগে এইবিলাক থাকেই কি কৈছ মানে মোৰ মানুহটো ফ্ৰী টেনশ্যন ল'ব নালাগে আপুনি পাতক বিন্দাছ পাতক হেল্ল' হেল্ল' মুখে নামাতে কিয় ফোন পাগলাটো গ'ল নগ'লা এইফালে আছো এইফালে মানে আপুনি ভিতৰলৈকে মানুহটো নাইকিয়া হৈছে আচ্ছা তাৰমানে তাৰমানে ইমান সময় যোৱাই নাই গৈ ৰাখে আপুনি মোক চিনি নাপালেও তোমাক কেনেকৈ চিনি পাব লাগে মোৰ এটা নিজা ডেজিগনেশ্যন আছে নিজা ডেজিগনেশ্যন আপুনি কৈছ অঁ কি ডেজিগনেশ্যন এই প্ৰদীপ মদাহী বুলি ক'লে গোটেই জগতে চিনি ৰাস্তাত যে পোষ্টকাৰ্ডত কি কি চিনি পাবলৈ আচলতে টাইম পাছ কৰিবলৈ অহা নাই কেলৈ আহিছে সেইটো ক'বলৈ চা এহাৰ এটা লাগে পুলিচৰ লগত ডিছকাছ কৰা মানুহ অঁ সেইটোৱে ক'ব লাগে নে নেতাকৈ কিবা এটা মেনেজ কৰিব পাৰি নেকি বিশ্বাস হওক আজি 14 দিন হ'ল খাবলৈ পোৱা নাই পইণ্টটো মানে কিবা এটা মেনেজ কৰি দিয়ক এই লকডাউন বুলিহে কৈছোঁ আচ্ছা আপুনি মোক অন্ততঃ 14 তাৰিখলৈকে চলাই দিয়ক তাৰমানে তো মোৰ মোবাইলটো নিচিনাই মোৰ চলাইছোঁ হয় নেকি তাৰপৰা মই এটা কাম কৰোঁ মোবাইল চেপেলত ফোন মাৰি দিওঁ ফুল দুটা লৈ গুচি আহোঁ তুমি এটা বহি খাই দিব পাৰিবি খাব পাৰিবি সেয়া মজা হ'ব তেতিয়া এনেকৈ মাৰি দিওঁ এইটো কি হ'ল মিনিয়াও ভালকে মালিচ কৰ এনেকে মালিচ কৰ নেকি ভালকে কৰ মুঠতে মাৰি যাম যাবি যাম ভাত খাম খাম নে যাম প্ৰথমতে যাম তাৰপিছত মই খাম তোক মানে আজি কোনেও খাই খাব নোৱাৰে গম পালোঁ মই ভাবিছোঁ ইয়াত আছোঁ জীৱনটো ব্ৰইলাৰ খাব মুঠতে মাৰি যাম যাবি যাম ভাত খাম ৰাস্তা
ছুটি নাই আচ্ছা আচ্ছা তই তাৰমানে আজি ৰেষ্ট লবি অকে বাই 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 তোৰ তাৰ মানে ছোৱালী ভাল পোৱা আছে এইটো মোৰ ভাল পোৱা ছোৱালী নেকি এইটো দেখোন বেলেগৰ মাইকী বেটা ইমান কেৰেক্টাৰ লুজ তোৰ দাদিৰে আহি পাক ৰ তই কি কলি বৌ মই লুজ কেৰেক্টাৰ নহয় কি বেলেগৰ মাইকীৰ লগত লাইন মাৰিব লাজ লগা নাই তোৰ এইটো আমাৰ ষ্টাফৰ হয় হলিও তুই বেলেগৰ মাইকী না বেটা বুঢ়া হৈ গেলি নিজাকে এটা আনি ল'ব নোৱাৰিলি নহয়ে বৌ তই বুজা নাই বুজা নাই ক'বা আহিছি বেলেগৰ মাইকীৰ লগত চিনি খাব লাজ লগা নাই কি অলপ ৰেচপেক্ট নকৰে বাক্সাত যাই যাকে তাকে গোটাই ললিহে গম পাবি ৰ মানুহ এটা পাবলৈ নাছে এবাৰ টকা পাম না কোন তই চিআইডি যদি তই মোক কিবা এটা সহায় কৰি দেচোন মই আকৌ কি সহায় কৰিব লাগিব কিবা এটা কৰি মই এই ভৰিটো পাম দিয়া ব্যৱস্থা কৰি দেচোন ভৰি পাম মোৰ গাড়ী থকা পাম দিয়া লোৱা বুলি কৈছে এই মই সেইটো পাম মই কথা কোৱা নাই এইটো পাম চৰকাৰে দোকানবিলাক বন্ধ কৰি দি লৈ পেলাই এতিয়া মোৰ লাহে লাহে ভৰিখনৰ পামটো কমি গৈ আছে বুজিছা তই মোক চুলাই অকমানৰ ব্যৱস্থা কৰি দেচোন চুলাই আকৌ মোক গম পাইছে তই চিআইডি হৈ লৈ পেলাই তই এই চুলাই এখনৰ ব্যৱস্থা কৰিব নোৱাৰ কি হয় চিআইডি তই চেৰা বুলি আপোন বা কিবা মনত পৰিল আজি তাৰ হেল্ল' ক কি মনত পৰিল মোলে লকডাউন মানি আছে নে একে পুৰা মানি থাকক দেই নিজৰ বুলি নকবি আৰু বুজিছ এইকেইদিন এই ঘৰৰ ভিতৰত সোমাই সোমাই ইমান আমনি লাগিছে নহয় একে মই ভাবিছো 15 তাৰিখে ওলামেই আৰু ঠিক আছে একদম পুৰা 15 তাৰিখে আপোনাক চাবলৈ ভাল লাগিব আৰু কি ভাল লাগিব দাঁত চেলাইছ যে এতিয়া আপুনি 21 দিন ধৰি বিউটি পাৰ্লাৰলৈ যোৱা নাই এই কোবত আপোনাক চাই ধুনীয়া লাগিব আৰু ফুৰা বুলি কৈছে ন ফুৰা চবিছত মানে বোলে আহে মহিলাবিলাকৰ ওপৰত কম্পিটিশ্যন এটা কৰিব পাৰি কিন্তু নিজৰ কৈছে এইটো নম্বৰত ফোন কৰিলে পাই যাম নেকি পাই যাব ঘৰত আহি বিচনা তলত মাল লুকুৱাই থৈ যাব বিচনা তলত আকৌ কি নহ'লে বয়ে পাই যাব যে একেবাৰে চিক্ৰেট জেগালৈকে চাপ্লাই দি দিয়ে তই বাৰু মিছা কথা কৈছ নেকি জীৱনত আজিলৈকে মই কেতিয়াবা মিছা কথা কোৱা আপুনি দেখিছেনে বাৰু কওকচোন দেখিছে
নাই 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 তেনে কিয় সন্দেহ কৰে কিয় কাৰণে সন্দেহ কৰে নাই নাই দেই ই কিন্তু মিছা কথা কোৱা কোনো ৰেকৰ্ড নাই মই আজিলৈকে শুনা নাই চিচি ইয়াক দেখোন মই আজিহে লগ পাইছো আৰে মোক দেখা পাই কিয় পলাইছে আহি ইফালে তই কিয় লুকাইছা ক'ত লুকাইছো ছাৰ কোৱা নাই আচ্ছা তই লকডাউনৰ টাইমত কিয় ঘৰৰ পৰা বাহিৰত ওলাই আহিছা ছ'চিয়েল চাৰ্ভিচ কৰিব আহিছিলো ইফালে হে ব্ৰহ্মায়াদি কৰি বান্ধৱ কৃষ্ণ এ জীৱ জগত ঐ এই তাঁৰকেইডাল ছিগিল নে কি আপোনাৰ হৰিনাম ল'লে হ'বলা তাৰ ছিগে ইমান চিঞৰি চিঞৰি ঘোষা গালে হয়নে তাই লাউড চাউণ্ড সহ্যই কৰিব নোৱাৰা এনে আশ্ৰমত ডাঙৰ হোৱা ছোৱালী হেল্ল' আমাৰ কে ছাৰ হয়নে মই কোৱা অ কে ছাৰ পুলিটো বটল দিয়ক না আকি হ'ব কিহৰ লোকেলটো লোকেল কি লোকেলটো চুলাই হয়নে দিয়ে চুলাই শুনা শুনা মোক চুলাই নাপায় বুলি ভাবিছো যেনেকে দম দিছে যেন নিশ্চয় মানুহে কচোন তোৰ কি ছ'চিয়েল চাৰ্ভিচ ছাৰ অলপ ক'ব প্ৰব্লেম ছাৰ কি প্ৰব্লেম আৰু এইটো কি এইটো ছাৰ একো নাই ছাৰ খুল 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 এইটো দেখোন চুলাইমত এইটো তোৰ ছ'চিয়েল চাৰ্ভিচ ছাৰ মানুহবোৰে বিচাৰে না ছাৰ সেইকাৰণে মই অলপ হেল্প কৰিব আহিছিলোঁ ছাৰ অলপ হেল্প কৰিব আহিছা তোক আজি মোডেদি গা ধুৱাম আঁঠুকাৰ আঁঠুকাৰ জলদি কি ছাৰ আঁঠুকাৰ আঁঠুকাৰ ছাৰ একটি যাম দে দে যা আৰু ঘূৰি আহ ইফালে একটি যাম দে হা ছাৰ ছাৰ ঘূৰ 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 থিয় হ থিয় হ ছাৰ থিয় হ নকৰা ছাৰ নকৰা থিয় হ নকৰা ছাৰ নকৰা ছাৰ নকৰা যা যা